থাকে না টাটা স্কাই আয়ো মা ও ভাই অসমত কি চলি আছে ভাই অসমত এটা 30 টকা 40 টকা কাটি ব্ৰইলাৰ চলি ৰাণী এই চোতালত কিহৰ পানী মহাৰাজ মই মূত্ৰ বিসৰ্জন কৰিলো হ পিছে মহাৰাজ আপোনাৰ গাততে ধুক ধুক গুনাইছে ৰাণী এইয়া মই পাদিছো ঐ তই দব চব খাইছ নাই অ নাই খোৱাও কেলে ডক্টৰে কৈছিল আহাৰৰ পিছত খাবলৈ এতিয়া চোত সোমাইছেহে বহাগ জেঠ আহাৰ অহালে ৰৈ বাহিৰৰ কাউণ্ট্ৰিবিলাকত যেতিয়া ভিডিঅ' কল কৰে ন তেতিয়া কি কয় ইউ লুকিং চ' কিউট আমাৰ অসমত যেতিয়া কৰে ন ভিডিঅ' কল ঐ তই মোক দেখা নাই নাই বাৰু মই কৈতো অকণোৱে দেখা নাই ঐ হিলাই নাম বাৰু চবতকে বেছি দুখ কেতিয়া লাগে জানা যেতিয়া কোনোবাই মই হাগিবল যাওঁতে লেটিঙত সোমাই থাকে ও কেলে মাইলি তো দিনৰ দিনটো তোলা যে ফোন মাৰি সুইচ ষ্টপ মই সুইচ অফ কৰা নাই সেইটো মোৰ হেল্লটো নে ওলাই আহিছে বে এই কিন্তু কলা আহিছে কলা আহিছে বে কি মাৰিছ দেখুৱা এয়া চা চা এয়া এই কপি কলা আহিছে বে চা চশমাটো প্ৰথমতে খুলি ল এতিয়া ঐ আহ কি হ'ল এনেকা ওলামি আছ যে ও মূৰৰ বিষৰ টেবলেট খাইছিলো অ ও পেটলে যাব বুলি এনেকে আছো অ তিনি মেলকে বন্ধটো ইনে দিয়া নাই আকৌ অ বে এই চাউল বৰ্ডটো চিলে আহিছিলে পৰহি আজি গ'লে ভাঙি নিলে বেছি দিন কৰোণাৰ লগত টিকিব নোৱাৰিব অ বে কেনেকুৱা কাপোৰ পিন্ধিলে টিকটকত ফেমাছ হ'ম সোনকালে কওকচোন বাইদেউ মেখেলা পিন্ধিলে ফেমাউস হবা এই বেকাৰ মই দিয়াছ কোনে ভাই আছ বিয়া সেইজনী ছোৱালীকে পাতিম যিজনীয়ে ভাত খাই অহাৰ পিছত কব দেহা চাদা পালি বনাই দিও খাবা নেকি তই ক দুবিধ ফুলৰ নাম সেইটো জানো ছাৰ ইয়াক বেলেগ সোধক জানো যদি ক জানো আৰু বেলেগ সোধক এইটোৱে ক দুটা ফুলৰ নাম অ দুটা ফুলৰ নাম এটা হ'ল DS আৰু এটা হ'ল নাম্বাৰ 1 হয় ছাৰ ডাইৰেক্ট আজিৰ পৰা তোৱে মই বন্ধুটো খতম সেইবোৰ কথা বাদ দে তই খঙত মাৰিলে ধেমালিকে মাৰিছ খঙত মাৰিছো অ খঙত মাৰিল যদি ঠিক আছে ধেমালি যে মই ভাল নাপাওঁ ভাই কি মানুহে কোনটো মাহত বেছি কমটিকে মুতে কচোন এই যিটো কথা এখন সুধি থাকিবি দে তই নেজানিলে নেজানো বুলি ক অ নেজানো তই কচোন ফেব্ৰুৱাৰী মাহত কেনেকে কেলে ফেব্ৰুৱাৰী মাহটো 28 দিনা নহয় জানো ভাই তই মহান ভাইটি চাদা পালি খাবি নেকি বাহ দাদা বাহ তই যদি মোক এইবিলাক খাব শিকাও মই বাহিৰৰ মানুহবিলাকৰ মুখখন কেনেকৈ উলিয়াম একো নাই বিৰিকে এক বান্দুল লৈ